हेलो बंधु बान्धवीসকল স্বাগতম জনাইছো এম কভাৰেজ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, এটা সময় আছিল বলিউড চিনেমা অকল ভাৰততে বুলি নহয় সমগ্ৰ বিশ্বতে জয় জয়ময় অৱস্থাত আছিল। একেটা চিনেমাতে কেইবাজনৰ হিৰোৰ এন্ট্ৰি আছিল একেবাৰে সুলভ। বৰ্তমান মাল্টি ষ্টাৰাৰ ফিল্ম প্ৰায় নোহোৱা হৈ গৈছে। কল্পনা কৰকচোন, ৮০ দশকৰ বলিউডৰ ষ্টাৰ, ৯০ দশকৰ বলিউডৰ ষ্টাৰ ২-৪ জনৰ সংমিশ্ৰণেৰে যদি চিনেমা এখন বনোৱা হয় কিমান যে ভাল লাগিব নহয় জানো। মিথুন দাৰ ধামাকাদাৰ এণ্ট্ৰি, জেকি শ্ৰফৰ এই বিৰু, নাইবা সঞ্জয় বাবাৰ একশ্যন। ৰ'ব আপোনালোকে আপোনালোকৰ কল্পনাত ব্ৰেক লগাওকচোন, কিয়নো মই আপোনালোকক যিটো খবৰ দিবলৈ গৈ আছোঁ সেই খবৰে আপোনালোকৰ মন একেবাৰে আনন্দৰে ভৰাই তুলিব। কিয়নো ৮০ দশকতে নিজৰ দুৰ্দান্ত অভিনয়েৰে দৰ্শকৰ মন জয় কৰা মিথুন চক্ৰৱৰ্তী আৰু জেকি শ্ৰফ আহি আছে নতুন এখন চলচ্চিত্ৰলৈ। বৰ্তমানেও নাম স্থিৰ নোহোৱা এই চলচ্চিত্ৰখনৰ প্ৰজেক্টত অভিনয় কৰিছে সঞ্জয় দত্ত আৰু ববি দেওলে। অভিনেতা সঞ্জয় দত্তই তেখেতৰ টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰিছে প্ৰথমটি আলোকচিত্ৰ। তেখেতে আলোকচিত্ৰটি প্ৰকাশ কৰি লিখিছে, বাপ অফ অল ফিল্মছ, চুট ধামাল দোস্তি বেমিচাল। ছবিখনৰ আলোকচিত্ৰখনত দেখা গৈছে মিথুন দাই হাফ স্লিভ লেডাৰ জেকেট পিন্ধিছে আৰু ডিঙিত মাফলাৰ আৰু স্বভাৱসুলভ সেই মূৰত থকা টুপিটো। ববি দেওলে কমলা ৰঙৰ কেডি ড্ৰেছ পিন্ধাৰ লগতে তাত ২২ নম্বৰটো জিলিকি আছে, অৰ্থাৎ তেখেতে এজন কয়দীৰ চৰিত্ৰত অভিনয় কৰিছে। সঞ্জয় দত্তই ব্ৰাউন জেকেট আৰু ব্লু জিন্সে যি ছাল দিছে তাৰ পৰা ধৰিব পাৰি যে তেখেতে চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জেকি শ্ৰফৰ সেই স্বভাৱসুলভ টাপৰি লুকত দেখা পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি এই ছবিখন জি ষ্টুডিঅ' আৰু আহমেদ খানে প্ৰযোজনা কৰিছে। গতিকে ভিউৱাৰ্ছ, আহিব লগা এই ফিল্মখনৰ সকলোখিনি আপডেট পাবলৈ আৰু পৰৱৰ্তী যিকোনো খবৰ পাবলৈ আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।